10 এপ্ৰিলৰ পুৱতি নিশা অসমীয়া প্ৰতিদিন কাকতৰ লখিমপুৰ কাৰ্যালয়ত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে দিল্লী ইউনিয়ন অৱ জাৰ্নেলিছে। সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত কয় যে এই আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ বিৰুদ্ধে কৰা কিছুমান উত্তেজনাপূৰ্ণ মন্তব্যৰ পিছত সংঘটিত হৈছে। ঘটনাটো সংঘটিত হোৱা আগদিনা নিশা মুখ্যমন্ত্ৰীয়ে প্ৰতিদিন গোষ্ঠীসহ কেইবাটাও সংবাদ মাধ্যম সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য। আনকি প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক লক্ষ্য কৰিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল, য'ত তেওঁক নিৰ্বাচনৰ পিছত ৰাজনৈতিক আৰু বৌদ্ধিকভাৱে ধ্বংস কৰা হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল। সংগঠনটোৱে এই ধৰণৰ মন্তব্যসমূহক তীব্ৰভাৱে নিন্দা কৰি কয় যে ৰাজনীতিবিদসকলে সংবাদ মাধ্যমৰ সমালোচনা আৰু প্ৰশ্নসমূহৰ মুখামুখি হ'বলৈ সাহস কৰিব লাগে। লগতে দিল্লী ইউনিয়ন অৱ জাৰ্নেলিছে অসমৰ শাসক দলক সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে এনে নেতিবাচক মন্তব্য আৰু কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।